ৰিয়া গাঁৱৰ আপোনাৰ গাঁওৰক্ষী বাহিনী সভাপতি হয় আৰু এখেতে আমাৰ গোটেই গাঁৱৰ যিবিলাক আপোনাৰ মানুহ একেবাৰে টিংবিলাক ফুটি শিলাৰ বৃষ্টি হৈ টিংবিলাক ফুটি গৈছে আৰু তেওঁলোকৰ মানুহক এখন এখন টিৰপাল বিতৰণ কৰিছে আৰু গাঁওৰক্ষী বাহিনীৰ সভাপতি তেখেতে এটা মন্তব্য কওক সম্পাদকে। খুব ভাল লাগিছে। যোৱাকালি আমাৰ যি এক প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব লাগিব, সেই প্ৰাকৃতিক দুৰ্যোগত আমাৰ ধাৰাসাৰ শিলাবৃষ্টিত মানে সকলো সৰ্বহাৰা হ'ল আৰু এতিয়ালৈকে প্ৰশাসনৰ আমি একো সহায় সহযোগিতা এই মুহূৰ্তলৈকে নাপালোঁ। কিন্তু আমাৰ গাঁৱৰে বিশিষ্ট সমাজসেৱক তথা আমাৰ বিশিষ্ট ব্যৱসায়ী মুকিব আহমেদে আমাক এই মুহূৰ্তত এই টিৰপালখন দি যি সহায় আগবঢ়াইছে, আমি তেখেতলৈ গাঁওৰক্ষী বাহিনীৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। ঠিক আছে। চালনি হৈ গ'ল গৈছে ভিতৰটো বগা কৰি গ'ল এখন মই ভিডিঅ' কৰিছোঁ, ফটো নাই মই ভিডিঅ' কৰিছোঁ। হ'ব চৰকাৰী নহয় আকৌ ডিলাৰ পৰা আহি ৰৈ থকা নাই, আকৌ টিৰপাল কিনি চবকে দিছে। মুকি কৰি দিছে দেই, ব্যক্তিগতভাৱে দিছে, চৰকাৰী নহয় আকৌ। মই নিজে বুলি ভাব দিছোঁ। সেই ল'ৰাটো মেট্ৰিক চৰকাৰী নহয় আকৌ দেই, মুকি কৰি ব্যক্তিগতভাৱে দিছোঁ ঘৰৰ পৰা। মোৰ ল'ৰা পৰীক্ষা যে তাৰ কাৰণে দোৱা কৰিব দিছোঁ দেই। ল'ৰা পৰীক্ষা আছে তাৰ কাৰণে চবকে এখন সময় টিৰপাল দিলে। এইফালে চব টিং লগাই দিলে ওচৰলৈ পানী কালি বহুত পৰিলে ন। অৱস্থা বেয়া কৰিলে নেকি? ফটো মোৰ ঘৰৰ পৰা চব নিজে কিনি পেলাই চৰকাৰে দিয়া নাই। চৰকাৰী নহয় দেই, চৰকাৰী নহয়। হ'ব চৰকাৰে দিয়া নাই, চৰকাৰে দিব লৈ থাকিবা। চৰকাৰ নহয়, ই পকেট আছে দেই, ই দিছে পকেট নহয় আকৌ। চৰকাৰী না হ'লেও কেলা বগা হ'লেও মই খবৰ কৰোঁ। মই শুই থাকিলেও খবৰ কৰিব লাগে ন, বগা হ'লেও খবৰ কৰিম। মই মাক ল'ব লাগিব। মোৰ ঘৰটোহে ফিচা তই ছোৱালী বিয়াও হৈ গ'ল। এতিয়া ঘৰ আনিবলৈ মাতিবলৈ সাহস নকৰে, তেনেকে বেন্দা টিঙে ইয়াত লগাই দিছো। মানুহজনী সদায় শুই থাকে। টিৰপাল এখন মই নিছিলোঁ। এইটো চৰকাৰ ফাউণ্ডেশ্যন নহয়, মুকিকা ফাউণ্ডেশ্যন। মানুহে বুজি নাপায়, এতিয়া কাৰোবাৰ হ'বলৈ অসুবিধা তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। অঁ মানুহজনী সদায় শুই থাকে। বিলাই আছোঁ ব্যক্তিগত। মুকিকাকে প্ৰথম হৈছোঁ। এই মানুহজনে আপোনাৰ গোটেই গাঁৱত এখন এখন টিৰপাল আপোনাৰ কালি যিটো বতৰ হেৰি হৈছিলে, শিলাবৃষ্টি বৰষুণ হৈছিলে, টিংবিলাক ফুলাৰ ফলত এখন টিৰপাল গাঁৱৰ দুখীয়া মানুহক আপোনাৰ এখন এখন বিতৰণ কৰা হৈছে আৰু তাৰ ফলত এখন চৰকাৰী কোনো ফাউণ্ডেশ্যন নহয়, তেওঁ ব্যক্তিগত বিলোৱা হৈছে আৰু গাঁৱৰ ৰাইজে কিবা এটা কওক। আপোনালোকে এই মানুহজন দেখিছেনে? এই মানুহজন হ'ল মুকিব আহমেদ। এওঁ কালি যোৱা ৰাতি যি প্ৰাকৃতিক দুৰ্যোগত দুৰ্ঘটনা হৈ মানুহৰ অথিৰ অবিৰ হৈছিল, সেই অৱস্থাত তেওঁ ব্যক্তিগত হিচাপে আজি আহি এখন এখন টিৰপাল তেওঁবিলাকক
দান দিছে, অনুদান দিছে। গতিকেলৈ এওঁবিলাকক যাতে আল্লাহ ৰাস্তাত দোৱা কৰে, তাৰ কাৰণে আপোনালোকে দোৱা কৰিব আৰু আশীৰ্বাদ কৰিব। এইটো কোনো চৰকাৰী ফাউণ্ডেশ্যন নহয় আকৌ, এইটো কোনো চৰকাৰী ফাউণ্ডেশ্যন নহয়, এইটো ব্যক্তিগত দিছে, ব্যক্তিগত ফাউণ্ডেশ্যন হিচাপেহে এই মুকুম আহমেদে এই ৰাইজক সহায় কৰিছে। কৰিছোঁ।